হাই এভৰিৱান, আজি মই বনাব লৈছোঁ মোৰ ষ্টাইলত চেৱৈ। তো মই ঘি দি দিলোঁ। ঘিটো গৰম হোৱাৰ লগে লগে ইয়াতে চেৱৈখিনি দি দিলোঁ। দি ধুনীয়াকৈ ভাজি ল'ম অলপ ৰঙচুৱা হোৱালৈকে। এয়া ৰঙচুৱা হৈ গ'ল, এনেকৈ ভাজি নমাই ল'লোঁ। ইয়াতে দি দিলোঁ পানী আৰু অলপ নিমখ আৰু ইলাচি কেইটামান আৰু কাজু কিচমিচ মই এনেকৈ দিওঁ। আৰু দি দিলোঁ চেনি। এইখিনি অলপ উতল আহিব দিলোঁ। দি দিলোঁ নাৰিকল। এইখিনি সিজিব দিম, অলপ লৰাই ল'লোঁ। আৰু ইয়াতে দি দিছোঁ গাখীৰ। গাখীৰখিনি দিয়াৰ পিছত চেৱৈখিনি দি দিলোঁ। এই চেৱৈখিনি সিজোতে অলপ টাইম লাগে, সেইকাৰণে এয়া চাওক উতল আহি গ'ল। এয়া ফাইনেলি হৈ গ'ল আমাৰ চেৱৈ। আৰু মই ঘৰতে বনোৱা পাপৰ কেইটামান ভাজি ল'লোঁ চেৱৈৰ লগত খাবলৈ। তো আপোনালোকেও এনেকৈ চেৱৈ বনাই খাই চাব, খুবেই টেষ্টি হয়। বাই বাই, আল্লাহ হাফিজ।